তো নমস্কাৰ বন্ধুসকল জয় সম্পূৰ্ণবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ আৰু এই ভিডিঅটো মানে পুৰা খণ্ডপত বনোৱা হৈছে আসাম পুলিচৰ এবিবি প্লাস গাৰ্ডছমেন প্লাস এপি আৰু হেখিনি খণ্ডপতে বনোৱা হৈছে যি আপোনাৰ আসাম পুলিচৰ এক্সামিনেশ্যন দিলে তেওঁলোকৰ কাৰণে জাস্ট মই বনাও বুলি ভাবিলো এই ভিডিঅটো কাৰণ এটো কাৰণে বনাও বুলি ভাবিলো আসাম পুলিচৰ যেতিয়া মই কালি এটা ভিডিঅ আপলোড মাৰিছিলো ইউটিউবত তাতে মানে কেবাগিজন ক্যান্ডিডেটে গৈলো কমেন্ট বক্সত কমেন্ট সেকশনত সুধিছে যে আপোনা মানে কি কৰিব লাগিব কি নকৰিব লাগিব আপুনি কিমান পালে মোক এনেকৈ খুজিলে সেইকাৰণে মই বোলো কনফাৰ্ম কৰি জনাই যে মই কিমান পালো আসাম পুলিচৰ এক্সামত আৰু মই ৰিটাৰ্ণ দিবলৈ পালো নে নাপালো বা কি কৰিলো মই 23 ঘণ্টা আগৰ ভিডিঅ আপলোড মাৰিছিলো তো সব আপোনালোকে তো ইয়াৰ কমেন্ট বক্সৰ মানে কমেন্ট সেকশনত আমি খুলি পঢ়িছাম আৰু প্লাস লগতে আজি জনাম যে মই কিমান পালো আৰু ৰিসেন্টলি ইন্টাৰভিউত মই কিমান পালো বা কিমান কিটা মই ইন্টাৰভিউ মাৰি থৈছো মই নিজক দেখাব যোৱা নাই কাৰণ এই ভিডিঅটো বনোৱাৰ অৰ্থ এইটো যে মই নিজক মানে আপোনালোকৰ আগত মই নিজক দেখাব যোৱা নাই যে মই ইমান ইন্টাৰভিউ মাৰিছো সেইটো নহয় কাৰণ এটাই কথা সদায় মানুহ লাইফত মোটিভ হ'ব লাগে আৰু প্লাস লগতে মানুহ মানে এনেকুৱা হ'ব লাগে যে একো নাই এটা নহলে এটা কিবা এটা বয়স বহুত আছে বা নথকাখিনিক বা নকওঁ কাৰণ বয়স নথকাখিনি বা বহুত টেনচনৰ আছে কিন্তু যিসকল ল'ৰা ছোৱালী নতুনকৈ উঠি আহিছে ৰানিং কৰিছে ৰিজাল্ট ভাল কৰিছে তো তেওঁলোকক কৈছো বয়স আছে কোনো টেনচন ল'ব নালাগে ৰিজাল্টটো আহিব এইকেইদিনতে অহা পুৰা সম্ভাৱনা আছে এবিইউবিৰ তো প্লাস এতিয়া আমি কমেন্ট সেকশন পঢ়িম এটা সব আপোনালোকে ইয়াতে লিখিছে প্ৰথমটো লিখিছে সমীৰণ দাস হা তেনেকুৱা সম্ভাৱনা মাৰ্চৰ 15 তাৰিখেও দিব কৈছিলা একচুয়ালি মই মাৰ্চৰ 15 তাৰিখে দিব বুলি কোনো ভিডিঅ আপলোড কৰা নেকি তলত গলে আপোনালোকে ভিডিঅ চাবগে কিন্তু মই 25 তাৰিখে এটো কাৰণে কৈছো যে সম্ভাৱনা আছে বুলি কাৰণ বৈঠকত আমাৰ যিসকল উপদেষ্টা আছে তেওঁলোকে কৈছে যে 16000 পোষ্ট অলৰেডি বনাই দিয়া হৈছে মানে ৰিজাল্ট সংখ্যালে ঘোষিত কৰিব 25 তাৰিখৰ ভিতৰত মানে এই মাহৰ ভিতৰত লাষ্টলৈকে আহি যাটো সম্ভাৱনা আছে আজিটো 24 তাৰিখ হলে এই মাহৰ লাষ্টলৈকে সম্ভাৱনা আছে তো দাদা মই ইয়াতে দিছে দাদা মই দৰং ডিস্ট্ৰিক্টৰ জেনেৰেল কাষ্টৰ ফিজিকেলৰ প্লাস এক্সট্ৰা মিলে 34.36 পালে এজন হৈছে শামিম আখতাৰ তেওঁ লিখিছে আৰু ইটুনত 38 পাম আশা আছে নে তেতিয়া মই ৰিপ্লেটো কৰিছো সো কেটা মই ৰিপ্লেটো তেওঁক দিছো যে শামিম সোৱা আশা বুলি এটা কথা কওঁ কাট অফ লিষ্টখন প্ৰত্যেক ডিস্ট্ৰিক্টতে কাট অফ লিষ্ট বেলেগ যাব আমি কোনো শিকিব নোৱাৰো আৰু এটো ভিডিঅ দীঘলীয়া হ'বতে আপোনালোকে যদি বেয়া পায় আঁতৰি যাব পাৰে কথাখিনি যদি শুনিব মন নাই কিন্তু যিসকলে যদি ক্যান্ডিডেট বিচাৰে যে কথাখিনি জানিব কিছুমান কথা জানিব পাৰিম বুলি তো চাব পাৰে তো ইয়াতে মই এটা কথা কওঁ শামিম আখতাৰ ব্ৰাদাৰ তোমাক মই এটা কথা কম একো টেনচন ল'ব নালাগে যদি কাট অফ লিষ্টটো প্ৰত্যেক ডিস্ট্ৰিক্টতে বেলেগ যাব কোনো খাটাঙে ক'ব নোৱাৰে যে কাৰ হ'ব কাৰ নহ'ব কিন্তু আশা কৰিম যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তোমাৰ যে ভাল হওক তো ইয়াতে লিখিছে গণিত শিকোৱা হওক বুলি এটা হেৰি লিখিছে ডেইলি 50 বাৰ মান চেক কৰো ডেইলি গণিত শিকোৱা হওক ইউটিউব চেনেলটো কৈছো হয় একেটা কণ্ডিচনে আমাৰ মই এজন ক্যান্ডিডেট আমাৰ চেক কৰো হৰেশ দাস নমস্কাৰ আপোনাৰ হেল বয় দেখিছে ইয়াতে লিখিছে তেওঁ ডিসেম্বৰ মাহত দিব নাজানো কম্পালসৰি ডিসেম্বৰলৈ যায় নে কেতিয়ালৈ যায় আমি কোনো গ্যাৰান্টি দি ক'ব নোৱাৰো তো আমিও আশা কৰি আছো যে সোনকালে ওলাক আমি ক্যান্ডিডেটে হয় তাৰপৰা নীল ৰয় ষ্টুডিও লিখিছে এপ্ৰিলৰ লাষ্ট উইকত ৰিজাল্ট আৰু সদায় কৈ থাকা 15 তাৰিখে 20 তাৰিখে 25 তাৰিখে কৈ থাকা আৰে মই কৈ নাথাকো মই কৈছো সম্ভাৱনা কৰিছো আমি একচুয়ালি মই কনফাৰ্ম দি ক'ব নোৱাৰো সম্ভাৱনা কৈছো আহিব লাগে আপোনাৰ মোৰ 70 পৰা 72 থাকিব যেন লাগে ড্ৰেছ জু চিলাব পাৰিম নে হেতু তুমি জানা দে কাৰণ কাট অফ লিষ্টে সব ক্লিয়াৰ কৰিব ন এতিয়া বৰ্তমান ইমানখিনি কমেন্ট পঢ়িলে বহুত দীঘলীয়া হৈ যাব ভিডিঅটো এতিয়া মই কৈছো মোৰ মানে একচুয়ালি মই কৈছো মানে কি মই কিমান পালো মই আপোনাৰ আসাম ৰাইফলছৰ ইন্টাৰভিউ মাৰিছিলো এটো হাফলং সিলছৰ মই সাইডত লগাই দিছো সব এখন মোৰ তো ইয়াতে মই মেডিকেল ফিট এখন মেডিকেল ফিট মই সাইডত লগাই দিছো এখন মেডিকেল ফিট দেখিছে এখন মেডিকেল ফিট তাৰ পৰা মই আসাম পুলিচৰ এখন আছে আপোনাৰ এখন ষ্টেট লেভেল আসাম ৰিক্ৰুটমেন্ট বোৰ্ড এটো যে ওলাইছিল এবিইউবি তাৰে মোৰ এখন মোৰ যোৰহাট ডিস্ট্ৰিক্টৰ ইয়াতে মই পাইছিলো 34.34 আপোনাৰ 50 ভিতৰত 34.34 পাইছিলো প্লাস লগতে মই ইয়াতে তাৰ পিছত আহিলে এখন হোম গাৰ্ডছৰ এনসিসি আছিল মই এনসিসি হোল্ডাৰ হয় তো মানে মই ক'ব যোৱা নাই কিন্তু হেকানে নাম্বাৰ এখন এটো দিব পাৰিছিলো বহুত লছিলে চাগে দিছিলে তো ইয়াতে মই পাইছিলো 35.42 50 ভিতৰত এটো দেখিছে হেতু ৰিজাল্ট আহিবই আছে তাৰপৰা ৰিসেন্টলি যে হৈছিলে তোমাৰ হৈছিলে এতিয়া যেটো ইন্টাৰভিউ এবিবি হৈ আছে 1200 কিমান 2000 কিমানটা পোষ্টৰ তো তাতে মই পাইছো এবিত পাইছো আপোনাৰ 55.70 তো এটো দেখিছে সাইডত আৰু ইউবিত পাইছো 65 65 ৰ ভিতৰত 37.70 এই সাইডতে দিছো এতিয়া এইখিনি যে মই দেখালো এইখিনি দেখুৱা অৰ্থ এটাই কাৰণ চোৱা আজি আমিও এজন ক্যান্ডিডেট হয় আমিও ওয়েটিং কৰি আছো ৰিজাল্ট কেতিয়া আহিব ভাল হওক বেয়া হওক নাজানো কিন্তু মই এটো কাৰণে দেখাইছো এইখিনি বস্তু কাৰণ আমি ইন্টাৰভিউ ইমানে মাৰি আছো কিন্তু
চৰকাৰী ধন খাবলৈ কপালত থাকিব লাগিব তো সেইটো কাৰণে কওঁ যে কেতিয়া মানে ডিমোটিভেট নহ'ব সদায় মোটিভেট হৈ থাকিব ডিমোটিভেট কেতিয়াও নহ'ব যে মোৰ নহ'ব নেকি আৰে কিয় নহ'ব আরে চেষ্টা কৰিলে কিয় নহ'ব মোক এইটো কথা কোৱা চেষ্টা কৰিলে সকলোৰে হ'ব আৰু এটা কথা কওঁ এইবাৰ কাট অফ লিষ্ট হাই যাবও পাৰে ল' যাবও পাৰে এইটো কোনো মানে কৈ দিব নোৱাৰে গ্যাৰান্টি দি যে কিমান যাব কাট অফ লিষ্ট কি হ'ব কিন্তু হাই অকমান যোৱা চান্স আছে কিন্তু গাৰ্ডছমেনো ইমান হাই নাযাব যেন লাগে কাৰণ 20 পৰা মাতিছে কাট অফ চবকে আৰু প্লাছ লগতে দেখিছে এবি ইউবি কাট অফ আপোনাৰ ৰিটাৰ্ণ এক্সামৰ কাৰণে কিমান গুচি গৈছে হাইটো হাই যাব লাগে চাগে অনুভৱ ধাৰণা হা কিন্তু ল' যাব পাৰে মানে সব ডিস্ট্ৰিক্টৰ বেলেগ হ'ব আৰু মই যিসকলে মোৰ মানে সাবস্ক্ৰাইবাৰ চাই এই ভিডিঅ'খিনি তোমালোকক কৈছো মানে তোমালোক ৰানিং কৰা লৰাই সদায় প্ৰেক্টিছ মানে কৰি থাকা কেতিয়াও হাৰ নামানিবা বাকি মোৰ ক'ব লগাখিনি ক'লো আৰু এটা কথা কওঁ কোনো গ্যাৰান্টি দি ক'ব নাই কেতিয়া আহিব এইটো চৰকাৰৰ কথা চৰকাৰে জানে আৰু এটা কথা দেখিছে আসাম পুলিচৰ পৰ্টেলটো এই পৰ্টেলটো যদি খুলি চাই সাইডত এই পৰ্টেল দেখিছে আপুনি ইয়াত নতুন নটিফিকেশন আহি আছে দিছেনে এনি টাইম নতুন নটিফিকেশন আহি আছে এই পৰ্টেলটো তো আহি যাব এক দিনতে আহি যাব লাগে এই মাহৰ লাষ্টৰ ভিতৰত তো ভিডিঅ'টো বেছি দীঘল হৈ গৈছেগে যদি কিবা বৰিং লাগিলে বা বেয়া পালে নাপাব আৰু মই যিখিনি ক'ব লাগে মোৰ যিখিনি মানে ভাবিছিলো কম বুলি আপোনালোকক ক'লো আৰু মোৰ ফালৰ পৰা সদায় সাপোৰ্ট থাকিলে তোমালোকৰ কিবা যদি মই বহুত জনা নহয় কিবা যদি আৰু জানিব লগা আছে কমেন্ট বক্সত কমেন্ট কৰিবা প্লাছ লগতে এটা কথা কওঁ চেষ্টা কৰি যোৱা চেষ্টা সাধ্য একো নাইকিয়া বাস আজিৰ ভিডিঅ ইমানে আছিল যদি মোৰ কথাকিটা শুনি ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা সাবস্ক্ৰাইব নকৰা তোমালোকে ইমান ভিউজ দিয়া কিন্তু সাবস্ক্ৰাইব কৰা নাইকিয়া তো আজি ইমানে ৰিকুৱেষ্ট কৰিম যে সাবস্ক্ৰাইব কৰি ল'বা তো আজি ইমান আছিল এইটো ভিডিঅ মই লাইক এম কৰিছো 100 কৰি দিয়া লাইক বাস ইমানে বিচাৰো তো আজি ইমান আছিল জয় হিন্দ বন্দে মাতৰম